গাইজ কি খবৰ আপোনালোকৰ আই হোপ আপোনালোকে চবেই ভালে আছে গাইজ আজি মই আহিছোঁ ড্ৰেছডেন নিজৰ ফ্ৰেণ্ডছৰ লগত ইয়াত ফুৰিবলৈ আহিছোঁ মই চ' আপোনালোকে এইটো ব্লগটো পূৰা লাষ্টলৈকে চাই থাকিব চ' ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ এতিয়া আমি হোষ্টেললৈ গৈ আছোঁ এইটো হয় ড্ৰেছডেনৰ চেণ্ট্ৰেল ষ্টেচন এইটো হয় আমাৰ হোষ্টেল এইটো হোষ্টেলটো আমাৰ ষ্টেচনৰ পৰা মেইন ষ্টেচনৰ পৰা বহুত ওচৰত আছে লাইক বাই ৱাকিং ডিষ্টেঞ্চে হয় আমি এতিয়া হোষ্টেল আহি পালোহি এইটো হয় আমাৰ ৰুমৰ কাৰ্ড 452 ইয়াত চাওক কাৰ্ডটো ইয়াত এনেকৈ সোমালে মানে এইটো লাইটছবোৰ অন হৈ যায় আৰু সোমাওঁতে চাওক এয়া বেচিন আৰু ইয়াত ৱাছৰুম আছে এইটো টয়লেট আৰু ইয়াত এইটো হয় আমাৰ গা ধোৱা শ্বাৱাৰ ৰুম আৰু এইটো হয় আমাৰ ৰুম এইটো চাওক ইয়াত 6টা বেড আছে 4টা এইটো আৰু এনেকৈ আছে চ' আজিৰ কাৰণে মই এইটো বেড লৈছোঁ আৰু কালি মই তাত ওপৰত শুম আৰু ইয়াত মই দেখাইছোঁ এইটো হেঙাৰ হয় ইয়াত যিমানো ৱাৰ্ম ক্লথছবোৰ আছে চব ইয়াত থ'ব পাৰি আৰু এইটো লকাৰ হয় ইয়াত চবে নিজৰ পাৰ্চনেল ষ্টাফবোৰ ইয়াত থ'ব পাৰি আৰু এইটো হয় ডাঙৰ মিৰৰ আৰু আপোনালোকক দেখাইছোঁ এইবোৰ চেয়াৰ্ছ হয় চ' ইয়াৰ পৰা চকীটো উলিয়াই পিনি এনেকৈ এইটো কৰিব পাৰি বহিব পাৰি ইয়াত আৰু এইটো উইণ্ড' আৰু আমাৰ হোষ্টেলটো আমাৰ মেইন ষ্টেচনৰ পৰা বেছি দূৰত নাই ওচৰতে আছে সেইটো হয় মেইন ষ্টেচন আৰু এইটো হয় আমাৰ হোষ্টেল ইয়াত এইটো গাজৰ কা হালৱা আমি থৈ দিছোঁ চ' এইটো হয় আমাৰ হোষ্টেল দুদিনৰ কাৰণে আমি ইয়াত আজি আৰু কালিলৈকে আছোঁ এইটো আমাৰ হোষ্টেলৰ লাউঞ্জ এৰিয়া হয় ইয়াত চব মানুহ বহি পিনি ইয়াত লাইক টাইম স্পেণ্ড কৰিব পাৰি আৰু এইফালে কিটচেন ৰুম আছে হোষ্টেলটো বহুত ধুনীয়া হয় আৰু এইটো হয় আমাৰ মেইন ষ্টেচন ড্ৰেছডেনৰ মেইন ষ্টেচন এইটো চাওক এতিয়া আমি লাঞ্চ কৰিবলৈ গৈ আছোঁ বহুত ভোক লাগিছে ৰাতিপুৱা একোতে আমি খোৱা নাছিলোঁ লাঞ্চ কৰি পিনি আমি ইভিনিং টাইমত আমি খ্ৰীষ্টমাছ মাৰ্কেট চাবলৈ যাম আমি এতিয়া চাইনিজ ৰেষ্টুৰেণ্টত আহিছোঁ ইয়াত বুফে লাগিছে চ' আমি এতিয়া খ্ৰীষ্টমাছ মাৰ্কেট চাবলৈ ওলাই আহিলোঁ হোষ্টেলৰ পৰা জাৰ্মানীত ড্ৰেছডেনৰ খ্ৰীষ্টমাছ মাৰ্কেটটো আটাইতকৈ পুৰণা খ্ৰীষ্টমাছ মাৰ্কেট হয় সেইকাৰণে প্ৰত্যেক বছৰ ইয়াত পূৰা মানুহবোৰ আহে খ্ৰীষ্টমাছ মাৰ্কেটটো চাবলৈ আৰু জাৰ্মানীত খ্ৰীষ্টমাছ মাৰ্কেটত কয় ৱাইনাটছ মাৰ্কেট খ্ৰীষ্টমাছ মাৰ্কেটৰ ভিতৰত এইটো ইণ্ডিয়ান শ্বপো লাগিছে ইয়াত ভগৱানৰ মূৰ্তি ধূপ আগৰবতি চব বেচিছে ইয়াত Cheers. Merry Christmas. এইটো হয় ড্ৰেছডেনৰ খ্ৰীষ্টমাছ মাৰ্কেটৰ এন্ট্ৰেন্স Champignons. Champignons, yeah. Just like no. Yeah. 7 euros. Yes. Yeah. Nice. Thank you.
Danke schön. Ja, Das schmeckt. tschüss, ja. এতিয়া মই খাব লৈছোঁ কেজি উইথ চেম্পিয়নছ কেজি মানে চীজ আৰু চেম্পিয়নছ মানে মাছৰুম